ৰাভা চেলৰ চেণ্ট্ৰেল অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ মই BPF-ৰ। ভাষা মানে যিবিলাক আমাৰ সামাজিক সমস্যা আছে, ধৰক আমাৰ গাঁওখনত কি বস্তু এতিয়া নোহোৱা হৈ আছে, এইবিলাক যাতে ৰানিং যিটো চৰকাৰ চলি আছে সিহঁতৰ লগত মানে ভালকৈ কাম কৰি পেলাই সেই বস্তুবিলাক আমি যাতে আনিব পাৰোঁ, কিবা এটা ভৱিষ্যত যাতে কামবিলাক সুচাৰুৰূপে কৰিব পাৰোঁ বুলি আমি ইয়াত জইনিং হৈছোঁ। আমি 10জন আহিছোঁ আমাৰ টিমত। আমি মানে বহুদিনৰ আজি 17 বছৰৰ কাল আমি BPF-ত বহুত মানে বিভিন্ন ধৰণৰ পৰ্টফলিঅ'ত যোগদান কৰি আহি মানে ব্লক লেভেল কওক, প্ৰাইমাৰী লেভেল কওক, BSU ইয়ত অনেক পৰ্টফলিঅ'ত আমি কাম কৰি আহি আজি আমি ইয়াতে জইনিং প্ৰগ্ৰামত জইন হ'লোঁ। আমি কিহৰ কাৰণে জইন হ'লোঁ, এইটো আমি কিছুমান আমাৰ সামাজিক ক্ষেত্ৰত আমাৰ কাম কিছুমান আধৰুৱা বা কিছুমান আমাৰ আগুৱাই ল'বলৈ আমাৰ যিবিলাক সমস্যা আছে সমাজত, এইবিলাক যাতে আমি যি নাকি মিত্ৰজোঁট চৰকাৰ আছে, এই মিত্ৰজোঁট চৰকাৰৰ লগত আমি জইনিং হৈ যাতে এই আমাৰ সমস্যাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ, সেইকাৰণে আমি আজি ইয়াতে জইনিং প্ৰগ্ৰামত জইন হ'লোঁ। কোনটো ব্লক কৰে আপোনালোকৰ? আমালোকৰ দেৱৰগাঁও ব্লক। কেইজন জইন কৰিছে আজি? আমি 10জন জইন কৰিলোঁ। কি আশা কৰিব যিহেতু আজি ইউপিপিএলৰ দলত যোগদান কৰিলে? ভাষা মানে যিবিলাক আমাৰ সামাজিক সমস্যা আছে, ধৰক আমাৰ গাঁওখনত কি বস্তু এতিয়া নোহোৱা হৈ আছে, এইবিলাক যাতে ৰানিং যিটো চৰকাৰ চলি আছে সিহঁতৰ লগত মানে ভালকৈ কাম কৰি পেলাই সেই বস্তুবিলাক আমি যাতে আনিব পাৰোঁ, কিবা একটা ভৱিষ্যত যাতে কামবিলাক সুচাৰুৰূপে কৰিব পাৰোঁ বুলি আমি ইয়াত জইনিং হৈছোঁ। কিবা দায়িত্বত আছিলে নেকি? দায়িত্বত মই ৰাভা চেলৰ চেণ্ট্ৰেল অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ মই BPF-ৰ। আৰু বাকী কেইজন আছে, প্ৰাইমাৰীৰ পৰা প্ৰেচিডেণ্ট আহিছে আমাৰ তেখেত হয়, আৰু চেলৰ পৰা আছে, আৰু BSUৰ পৰা আছে। ইয়াত বিভিন্ন ধৰণৰ পৰ্টফলিঅ'ৰ মানুহ আছে ইয়াত আৰু কি।